अरे এইফালে আছে আমাৰ আকৌ কিউট সিস্টার সৰু সিস্টার কিউট সিস্টার কে আরো কিউট কিউট সিস্টার here in the video tell about yourself and you अबे साले तभी मेरा something কালি আমি পুরা হেৰি মানে বাছত বাছ এইবলে পুংকে পুরা ৰঙা ৰঙা হৈ গৈছে বেলুন ৰেডি হৈ কিনে বান্ধিবলৈ পুৰা মাথা লগাই আছে ইয়া আমাৰ পুৰা টুইনছ আৰু একেই কাপোৰ পিন্ধিছে আৰু একেই কাপোৰ পিন্ধে এতিয়া আমাৰ যে প্ৰত্যেকজন টুইনছে কেলে বাৰু একেই কাপোৰ পিন্ধে তো একেই কাপোৰ এইফালে কেমেৰামেনৰ চক এংগল কেনেকৈ মিলাই আছে এইফালে लव मैरिज ना कोई ना अरेंज मैरिज ना दुईटा यस टू माने दुईटा वाओ वेरी वेरी सो फाइनली आमी नामी गलो एतिया विश्वनाथ चारियालित एया वेयर इज माय ट्रेन एप्सत चालू और 148 ट्रेन আছে हाय हेलो लासे बोले नमस्ते সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ মোক ধুবলৈ মানে ইয়াত চাই ল'ব এতিয়া কি আছে এইফালে আছে কুঁৱা এইটো চাই লওক এতিয়া আমি পানী উলিয়াম হেয়াত আছে এনে ধৰণৰ কুঁৱা ক'ত পায় আপোনালোকে কমেণ্ট বক্সত জনাব এইটো মিছামাৰীত এনেকৈ পোৱা যায় আৰু পানী কি হয় পানী নহয় ब्रो सेना ফাইনেলি পানী আহি গ'ল এতিয়া গা ধুবলৈ ৰেডি হৈ গৈছে আমাৰ ব্ৰো গা ধুবলৈ ৰেডি নহয় এইটো পানী ইউজ কৰা নহয় এনেই আপোনালোকক দেখুৱাইছে এটা চেম্পল হিচাপত আমি আগৰ মানুহবোৰে কয় যে কুঁৱাৰ পানী একেবাৰে মানে পিয়'ৰ বিশুদ্ধ পানী বুলি আগৰ মানুহবোৰে কয় কিন্তু আজিকালি মডাৰ্ণ জামানা আহি গ'ল কুঁৱা আহি গ'ল কুঁৱাৰ পৰা এতিয়া মটৰ আহি গ'ল কিন্তু ইয়াত আমি মটৰৰ পানীহে খাওঁ বা এয়া এই মটৰ আজি বিয়াৰ পাৰ্টি হয় আৰু বিয়াৰ পাৰ্টিৰ কাৰণে এইফালে পুৰা বেলুন ফুলাই কিনে পুৰা ৰেডি হৈ গ'ল আৰু এইফালে আছে আমাৰ কিউট সিস্টার হয় হাই বন্ধু ये क्यूट सिस्टर अरे এইফালে আছে আমাৰ আকৌ কিউট সিস্টার সৰু সিস্টার কিউট সিস্টার কে আরো কিউট সিস্টার এবাৰ মেট্ৰিক পৰীক্ষা দি আছে কিন্তু বিয়া খাই আছে একো নাই ইতনা হাই সেকেন্ডারি দি আছে এনে বিয়া খাই হাই সেকেন্ডারি খাই আছে 20 তাৰিখে এক্সাম আছে তথাপি বিয়া খাবলৈ আহিছে ওৱাও তাৰপা এইফালে আছে আমাৰ বুকে ভাই আৰু এইফালে আছে আমাৰ এই ইধৰ আও কাম হিয়াৰ হিয়াৰ ইন দা ভিডিও tell about yourself and what kind of हाँ बोल दो से समथिंग काली आमी पूरा हेरी माने बासत आइसो हाय बाय 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 काली राति आमी बासत आते माने এনেকুৱা হাল্লা পাত কৰিছে মানে বহুত पूरा এইবলে পুংকে पूरा ৰঙা ৰঙা হৈ গৈছে গোটেই কালাৰটোৱে ৰঙা যে একেবাৰে ৰঙা ৰঙা হৈ গৈছে এইফালে বেলুন ৰেডি হৈ গ'ল আৰু বেলুন ৰেডি হৈ কিনে এতিয়া বান্ধিবলৈ পুৰা মাথা লগাই আছে আমাৰ হেড মানে পুৰা মেইন লিড লৈছে আমাৰ এই ভণ্টিয়ে আমাৰ মানে ৰিলেশ্যনশ্বিপত ভণ্টি হয় এইফালেও সৰু ভণ্টি আৰু এইফালে আছে আমাৰ পাছিঘাট যাম আমি এদিন এইফালে আমাৰ হিৰো আছে এয়া এই হিৰোয়ে আমাক আনিলে তো বহুত বহুত থেংক ইউ দেই তাৰপিছত এইফালে লোকেল ডন আছে লোকেল ডনৰ নাম কৈ দিয়া পুৰা মাথা মাৰি আছে আমাৰ লিডাৰ এইফালে মেট্ৰিক কেণ্ডিডেটে লগাই আছে এতিয়া এইফালে আছে আমাৰ দাদা ভালনে বিয়ালৈ সাজি কাচি আহিব লাগে আকৌ বিয়া সাজি কাচি আহিব ফাইনেলি ৰেডি হৈ গ'লে এতিয়া বিয়া যাবৰ কাৰণে এইফালে আছে আমাৰ ভণ্টি দুইজনী এইফালে চক টুইন্स नाम बता दो अपना नाम शानो और इधर दिव्या और दीक्षिता এইফাল চাই লওক একদম দুইজনী পুৰা টুইন্স আৰু একেই কাপোৰ পিন্ধিছে আৰু একেই কাপোৰ পিন্ধে এতিয়া মই দাদা সুধিলোঁ যে প্ৰত্যেকজন টুইন্সে কেলে বাৰু একেই কাপোৰ পিন্ধে তো একেই কাপোৰ পিন্ধিলে মানে যেনিবা এইজনী পিন্ধিলে
তো এইজনী আকৌ বেয়া পাব যে সেইকাৰণেহে টুইন্সবোৰে একেখন কাপোৰ পিন্ধে সেই বুলি মই গম পালোঁ মই গম পাইছোঁ আপোনালোকে কি জানে টুইন্সৰ বিষয়ে যদি আপোনালোকে জানে কিবা তেন্তে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু নাই নাই চ' বিয়া ঘৰত সোমাই কিনে অলপ এইফালে ওলালোঁ আৰু ৱেলকাম বেক ত' বিয়ালৈ আহি গ'লোঁ আৰু তাৰপিছত এইফালে চলি আছে এতিয়া ফটোলৈ এতিয়া এইফালে আছে পুংকে ভাই কেমেৰামেন চ' এইফালে কেমেৰামেনৰ চক এংগল কেনেকৈ মিলাই আছে আৰু এইফালে আছে ফটো মাৰি আছে আৰু হোৱাট এ প'জ সেইফালেও আছে প'জ চবেই এইফালে আকৌ ৰেডি হৈ আছে আকৌ এইফালে বনিয়া আছে ৰিলছ এয়া এইফালে ফটো মাৰি হৈ গ'ল নেকি ফটো মাৰি হৈ গ'ল না আৰু মাৰিবা হ'লনে খুচ হৈ গ'ল ফটো মৰা হৈ গ'ল নাই হোৱা চ' বৌৰ কথা কৈ আছিলে এইফালে আমাৰ আছে বৌ এইফালে হয় বৌ এইফালে আছে আমাৰ বৌ বৌৰ ছোৱালীজনী ক'লে গ'ল এইফালে আছে আমাৰ বগীমাই এইফালে বগীমাই এই আমাৰ বগীমাই একেবাৰে আমাৰ বৌৰ ছোৱালী হয় ভতিজী আৰু তাৰপিছত এইফালে আছে আমাৰ বৌ দুদিনমান থাকিব পাই কেতিয়া যাব ঘৰলৈ কাইলৈ যাব ঘৰলৈ মানে ক'ত মা ঘৰ যাব কাইলৈ তো দুদিনমান থাকিব আৰু বৌ তো এতিয়া আমিতো যামগৈ আৰু এতিয়া অলপ লাহেকৈ ওলাই যাওঁগৈ দৰা কইনা আজি পুৰা খুচ আৰু একদম নিজৰ লাভ ছাকচেছ হৈছে আৰু লাভ মেৰিজ নে লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ নাজানো দে কইনা কৰিব লাগিব লাভ মেৰিজ নে কইনা হেৰি এৰেঞ্জ মেৰিজ নে দুইটাই য়েছ টু মানে দুইটা ৱাও ভেৰি ভেৰি কংগ্ৰেচুলেশ্যনছ আকৌ এবাৰ এইফালেও কংগ্ৰেচুলেশ্যন চ' ফাইনেলি আমি যাবলৈ ওলাই গ'লোঁ আৰু বাই বাই এইফালেও বাই 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 চ' ফাইনেলি দাদাই আমাক কৈ দিলে তাৰপিছত অলপ দৌৰি কিনে উঠিলোঁ আৰু চ' এতিয়া আমি গৈ আছোঁ এই ক'লে গৈ আছেনে বিশ্বনাথ চাৰিআলি গৈ আছোঁ গতিকে চাই থাকক আৰু ইয়াত পুৰা চেকিং বহি আছে ইয়াতো MBI ইয়াৰ আগতে আমি চেকিং দেখিছিলোঁ চ' সাৱধান চ' ফাইনেলি আমি নামি গ'লোহি এতিয়া বিশ্বনাথ চাৰিআলিত এয়া এতিয়া ফোন কৰিব লাগিব মাতিব লাগিব চ' এয়া হৈ গ'ল আমি বিশ্বনাথ চাৰিআলি পাই গ'লোঁ এইটো বাছতে আহিছিলোঁ আমি এতিয়া চলো তেজপুৰ সোমালে বোলে পুংকে ভাইৰ তেজপুৰ গ'লে মানে পূৰা এসপ্তাহত মানে শেষে নহ'ব এনেকৈ কৈছে পুংকে ভাই কাৰণটো মানে মোৰ ইয়াত বহুত ফিল বহুত আছে ন তো পুংকে ভাই ফিল বহুত আছে সেইকাৰণে আমি আহিছোঁ এইফালে চলো চ' এইফালে অলপ যাব লাগিব বোলে পুলিচ পইণ্ট ফালে যাবলৈ কৈছে চ' তালৈ গৈ লওঁ এতিয়া ফোন কৰিলোঁ চ' এইটো হয় বাছ ষ্টেণ্ড তো বাছ ষ্টেণ্ডত আমি এতিয়া সুধিলোঁ ওদালগুৰি যাবলৈ কিন্তু বাছ ষ্টেণ্ডৰ পৰা ইয়াৰ পৰা বোলে 300 টকা ভাড়া লাগিব কিন্তু ইয়াতে বিশ্বনাথ ট্ৰেইন ষ্টেচনো আছে তাৰপৰা ৰাঞ্চ ডেইলি দেখাইছে 148ৰ ট্ৰেইনো দেখুৱাইছে তো আমি কাইলৈ যাম আকৌ ওদালগুৰিলৈ যাব লাগিব গতিকে এতিয়া ইয়াক মানুহবোৰকো সুধি চালোঁ তাৰপিছত আমি ৱেৰ ইজ মাই ট্ৰেইন এপছত চালোঁ আৰু 148ৰ ট্ৰেইন আছে বিশ্বনাথ ট্ৰেইন ষ্টেচনৰ পৰা ওদালগুৰিলৈকে চ' কালিৰ প্লানিংটো এতিয়া কৰি ল'লোঁ কাৰণ কিবা হৈ যায় ন কাইলৈ যদি আমি অলপ কনফাৰ্ম হৈ ল'লোঁ চ' এতিয়া যামগৈ আমি গলীয়ালৈ চ' ফাইনেলি আঙিক লগ পাই গ'লোঁ এতিয়া আমি গৈ আছোঁ গলীয়া আৰু এইফালে আছে আমাৰ পুংকে ভাই চ' ফাইনেলি আমি পাই গ'লোহি গলীয়া আজি গলীয়াতে থাকিম আৰু তাৰপিছত কাইলৈ চাওঁ কাইলৈ কি প্লানিং হয় কিন্তু আল্টিমেটলি আমি যাব লাগিব ওদালগুৰি ৰাইট ওদালগুৰি আৰু 4 ঘণ্টামান লাগিব 4 ঘণ্টা লাগিব কিমান কিলোমিটাৰ হ'ব এনেই 150 কিলোমিটাৰ হ'ব নেকি 150 কিলোমিটাৰমান হ'ব
গতিকে আজি ইয়াতে থাকিলোঁ আৰু ইয়াতে আজিৰ ব্লগটো আজি ইয়াতে হয় চ' আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আৰু চ' কাইলৈ আকৌ লগ পাম টিল দেন যদি আপুনি মোৰ ব্লগটো চাই কিনে ভাল পালে তেন্তে কৰি দিব লাইক যদি চেনেলটো নতুন তেন্তে কৰি দিব চেনেলটো ছাবস্ক্ৰাইব টিল দেন টাটা বাই বাই টেক কেয়াৰ লগ পাম নেক্সট ব্লগত পুংকে ভাই এতিয়া চোৱা গীটাৰ লৈ কিনে পুংকে ভাই মাৰিব ফটো চ' বাই বাই ৰিলছ বনাব বোলে পুংকে ভাই বাজিব কি হৈছে আৰু okay